বহুত দিন এই লটাৰী চটাৰী খেল চেল পতা নাই। বল নহ'বা আমি দুটাই এখন পাতি দিওঁ। পাতিব পৰা যায় বাৰু। পাতিবলৈ হ'লে আকৌ পইচা দুটামান লাগিব নহয় হাতত। আছে বাৰু মোৰ হাতত 2000-3000মান। এতিয়া পাতিবলৈ হ'লে কিমান ডাঙৰ খেল পাতিবি? বৰ বেছি ডাঙৰ পাতিব নোৱাৰি, কিন্তু মানুহবিলাকে বৰ বেছি টিকেট নলয়। বৰ বেছি ডাঙৰ নাপাতি নহয়। পাতিলে 10 টকীয়া টিকেটত পাতিম। তই 1000 দিবি আৰু মই 1000 দিম। 2000 টকা বস্তু আনিম, হৈ যাব। বৰ বেছি ডাঙৰকৈ পাতিব নালাগে, দৰকাৰ নাই ডাঙৰকৈ পাতিবলৈ। এনেও বৰ বেছি ডাঙৰ হ'লে টিকেটৰ দামটো বাঢ়ি যাব নহয়, মানুহে নল'বই। 10 টকা এটা হ'লে ল'ব আৰু এটা বা দুটা, নহ'বা মানুহবিলাকে নল'ব নহয় বেছি ডাঙৰ হ'লে। আকৌ টিকেটো চফা কৰিব লাগিব নহয়। পিছে প্ৰাইজকেইটা কি দিম বুলি ভাবিছ? প্ৰাইজ নে কি দিলে ভাল হ'ব বা? ফাৰ্ষ্ট প্ৰাইজটো মোৰ মতে মতা হাঁহ এটা দিলে ভাল হ'ব নেকি। ফাৰ্ষ্ট প্ৰাইজ 2000 টকাৰ ভিতৰতে কৰিব লাগিব নহয় গোটেইকেইটা প্ৰাইজ, আৰু তাতে টিকেট চপাত সেইবিলাক আছেই। মতা হাঁহ এটা দিলে ভাল হ'ব মোৰ মতে। তই কি ক'বা এতিয়া? মই মতা হাঁহ এটাই মাথা মাৰিছিলোঁ, তই ভালেই হ'ল কৈ দিলি। দুইটা একেই বস্তুৱে মাথা মাৰিছোঁ। মই ফাৰ্ষ্ট পুৰস্কাৰটো মতা হাঁহ এটাই দিম বুলি ভাবিছিলোঁ। এতিয়া ফাৰ্ষ্ট প্ৰাইজটো হৈ গ'ল বাৰু। এতিয়া ছেকেণ্ড প্ৰাইজ কি দিবি? ছেকেণ্ড প্ৰাইজ কি দিবি আৰু? মোৰ মতে মিঠাতেল 2 লিটাৰ দি দিওঁ, ধাৰা তেল। দেখিছোৱে নহয় মিঠাতেলৰ দাম কিমান হৈছে, 200 ওপৰত গ'লেই। 400-500মান যাব, 2 লিটাৰ দি দিওঁ। মিঠাতেলতকৈ চকী এখন দিয়াই ভাল হ'ব নেকি, অকণমান দামী। নহয়, গম পাৱ নাই, এই মিঠাতেল দিলে বেছি ভাল হ'ব। এই চকী যদি এখন বুলি কয় নহয়, চকী এখন হ'লে বেছি ভাল নালাগে। যদি মিঠাতেল 2 লিটাৰ বুলি কয় ধাৰাটো, তেতিয়া কিবা এটা অকণমান ভাল লাগে। সেইটোৱে দিলে ভাল হ'ব নেকি? হ'ব দে, তেতিয়াহ'লে থাৰ্ডত এই কম দামী এনেকুৱা টেণ্ট হাউচৰ চকী যে, তেনেকুৱা এখন দি দিওঁ। এই 5টামানে ৰাখিলে হ'ব নেকি ন পুৰস্কাৰ? বৰ বেছি ৰাখিব নালাগে। 5টা ৰাখোঁ আৰু যিমানটো প্ৰাইজ হয় দুইটাই মিলাই মিলি কৰিম আৰু। 4 নম্বৰ দি দিওঁ জাৰ 3টা, 3জনৰ বাবে 3টা জাৰ। এই 50 টকীয়া লৈ আহিম। এইবিলাক চুলি বেপাৰী নহয়, এই কিবা হৰেক মালৰ আহে নহয় বেপাৰী, এই তাৰপৰা লৈ ল'ম 50 টকীয়া জাৰ। ভাল জাৰ দি দিয়ে, 150 টকাতে হৈ যাব। আৰু 5 নম্বৰটো? 5 নম্বৰত কি দিবি আৰু? 5 নম্বৰত কাপৰ চিট এটাকে দি দিওঁ। ভালে হ'ব। এতিয়া প্ৰাইজকেইটা হৈ গ'ল। ফাৰ্ষ্ট প্ৰাইজ হ'ব মতা হাঁহ এটা, ছেকেণ্ড প্ৰাইজ হ'ব মিঠাতেল 2 লিটাৰ ধাৰাটো, থাৰ্ড প্ৰাইজ হ'ব চকী এখন টেণ্টৰ চকী নিচিনা, 4 নম্বৰটো হ'ব জাৰ 3টা, আৰু 5 নম্বৰটো হ'ব কি আছিলে? আৰু 5 নম্বৰত হ'ব এই কাপৰ চিটটা। বঢ়িয়া আছে। এতিয়া বাজেটটো কৰিব লাগে, ব'ল হিচাপটো কিমান হ'ব সেইটোত। সেইখিনি বস্তুত আকৌ টিকেটখিনি চপা কৰিব লাগিব। ব'ল বাজেটটো কৰি লওঁ এতিয়া। এইকেইটা বস্তুত 1800মান টকা হ'ব। আৰু টিকেটবিলাক চফা কৰিবলৈ আমি আজি সুধোগৈ, গহিন্দা তাতে কৰিব লাগিব। তাত ভালকৈ কয় বাৰু, তাত কম দামতে দিব। টিকেট চফা কাৰণে অলপ যাব নহয়, এটা 2 টকামানকৈ ল'ব চাগে। এনেই এইখিনি বস্তুত 1700-1800মান হ'ব। আমি এতিয়া টিকেটৰ কথাটো পাতি আহোঁগৈ ব'ল। টিকেটটোৱে মেইন আকৌ। টিকেটটো একদম ষ্টাইলত বনাব পাৰিলেহে চেলিংটো বেছি হ'ব। টিকেটটো বঢ়িয়া ষ্টাইলত বনাব লাগিব। দৰকাৰ হ'লে 2 টকা বেছিকৈ দিম, তথাপি টিকেটটো ভালকৈ বনাব লাগিব। তাত বঢ়িয়াকৈ হাঁহৰ ফটো লগাব লাগিব, চকী টকী কাপ-প্লেট জাৰ লগাব লাগিব, মিঠাতেল ধুনীয়াকৈ লগালেহে মানুহবিলাকে ল'ব। আৰু 10 টকাকৈ কৰিম আৰু টিকেট এটাত। 10 টকাই কৰিব লাগিব। 10 টকা হ'লে আমাৰ 2000মান যাব। 2000মান বেছি যাব, 2500মান যাবগৈ। 2500 হ'লে 10 টকা হ'লে কিমানটা টিকেট লাগিব? আমি প্ৰায় কিমান টিকেট কৰিব লাগিব দেই? আমি প্ৰায় 500 টিকেট বনাব লাগিব। 500 টিকেট বনালে হৈ যাব। 500 টিকেট বনাই আৰামত বেছি দিব পাৰিলে হৈ যাব আমাৰ। ব'ল এতিয়া বৰ বেছি দেৰি কৰি থাকিব নোৱাৰি। আকৌ তাৰিখটো লাগিব নহয়, কেই তাৰিখে মানে খেলাম আমি। তাৰিখটো অহাটো দেওবাৰ, তাৰ পিছৰ দেওবাৰটো দি দে। কেই তাৰিখমান হ'বগৈ? যে তাৰিখে হয় সেই তাৰিখে হেৰি কৰিব লাগিব, খেলাব লাগিব। এইটো দেওবাৰ যাওক আৰু আমি টিকেটখিনি বেচিব লাগিব নহয়। ব'ল আমি বনাওঁগৈ টিকেটখিনি। ব'ল